বৰ্তমান সময়ত সকলোৱে কৈ আছে যে ইণ্ডিগো ফ্লাইটত ট্ৰেভেল কৰিব নালাগে, বহুতে কৈ আছে। মই যোৱাকালি শিলচৰ টু গুৱাহাটী ট্ৰেভেল কৰিছিলোঁ ইণ্ডিগো ফ্লাইটত, আৰু তাতে মোৰ এটা স্কেম হৈ গ'ল। আৰু আপোনালোকক মই সকলোকে ক'ম যে আপোনালোকে ইণ্ডিগো সদায় এভইড কৰিব চেষ্টা কৰক, কাৰণ তেওঁলোকৰ ছাৰ্ভিচ আৰু তেওঁলোকৰ স্কেম মই আজি আপোনালোকক দেখাই আছোঁ। যিহেতু এইটো এটা পে'মেণ্ট ৰিচিপ্ট, যোৱাকালি মই তাত যিটো স্কেমৰ বলি হ'লোঁ তাৰ পে'মেণ্টৰ ৰিচিপ্ট হৈছে এইটো, য'ত 7,227 টকা এইটো মানে স্কেম হ'ল। সেইটো কেনেকৈ হ'ল মই নিশ্চয়কৈ কৈ আছোঁ। তাৰ লগতে আৰু এটা প্ৰব্লেম হ'ল, মোৰ যিটো ট্ৰলি বেগ, সেই ট্ৰলি বেগটো মই দিয়াৰ সময়ত ভাল আছিলে, আৰু তাৰ পাছতে যেতিয়াই তেওঁলোকৰ ফালৰ পৰা মই ট্ৰলি বেগটো মই কালেক্ট কৰিছোঁ, তেতিয়া তাৰ হেণ্ডেলটো টোটেলি কাম নকৰা হৈ গ'ল। হয়তো তোমালোকে এতিয়া ক'বা যে পুৰণা আছিল চাগে, সি মিছাকৈ কৈছে, এনেকুৱা হয়তো ভাবিব পাৰা। মোৰ ট্ৰলি বেগটো হৈছে এইটো, আপোনালোকে চাওক, এইটো হৈছে মোৰ ট্ৰলি বেগ, যিটো চাফাৰী কোম্পানী হয়। এই ট্ৰলি বেগটো কিনা কিমান দিন হৈছে তাৰ হৈছে, এইটো হৈছে ৱাৰেণ্টি ৰিচিপ্ট, য'ত আপোনালোকে দেখিবলৈ পাব 17/12/2025, মানে আজি কেইদিনমান আগতে এই ট্ৰলি বেগটো কিনা হৈছিলে। আৰু এই ট্ৰলি বেগটো বৰ্তমান সময়ত ইয়াৰ যিডাল হেণ্ডেল আছে, সেই হেণ্ডেলডালে টোটেলি কাম নকৰে। আৰু ইয়াত যদি মই আপোনালোকক দেখাই দিওঁ, চাওক, দেখিছে ইয়াতে ইয়াৰ যিডাল হেণ্ডেলডাল, ইয়াৰ টোটেলি কাম নকৰে। মই চুইচটো টিপি পেলাই দাঙিব চেষ্টা কৰিছোঁ, টোটেলি এই হেণ্ডেলডালে কাম নকৰে। আৰু তাত যেতিয়া মই দেখাইছিলোঁ বা তাৰ যিটো ষ্টাফক তেওঁলোকক কৈছিলোঁ, তেওঁলোকেও চেষ্টা কৰি চালে, কিন্তু এই যিডাল হেণ্ডেল নুখুলিলে। এনেকুৱা নহয় যে এইটো নন ব্ৰেণ্ডেড বা পুৰণা, সেনেকুৱা নহয়, একদমেই নতুন। আপোনালোকে ইয়াৰ ৱাৰেণ্টি দেখিবলৈ পাইছে। 17/12/2025 কিনা এই বেগটো এতিয়া বৰ্তমান সময়ত সম্পূৰ্ণ বেয়া হৈ গ'ল বুলি ক'ব লাগিব, কাৰণ হেণ্ডেলডালে খোলা নাযায়। হেণ্ডেলডাল নুখুলিলে আমি কেনেকৈ টানি লৈ যাম, নহ'লে আমি এনেকৈ ধৰিবলৈ হ'লে অসুবিধা হয়। সেইটো সকলোৱে হয়তো জানিব নিশ্চয়কৈ। এতিয়া এইটো হৈছে প্ৰথম প্ৰব্লেম। মই সম্পূৰ্ণ ভাল অৱস্থাত দিছিলোঁ, তেওঁলোকক ভালকৈ দিছিলোঁ, আমি ধৰি পেলাই লৈ গৈছিলোঁ। তেওঁলোকে CC কেমেৰা ফুটেজ চালেও হয়তো নিশ্চয় ধৰিব পাৰিব, আমি চুচুৱাই পেলাই যেনেকৈ নিছিলোঁ তেওঁলোকে দেখা পাব। যেতিয়া তেওঁলোকক দিয়াৰ পাছত হেণ্ডেলডাল টোটেলি কমপ্লিট বেয়া হৈ গ'ল। এতিয়া ইয়াৰ বাবে জগৰীয়া কোন হ'ব? মই তাত কোনো ধৰণৰ হুলস্থুল নক'লোঁ বা একো নক'লোঁ, মই গুচি আহিলোঁ। তাৰপিছত এই যিটো স্কেমটো, য'ত 7,227 টকা যিটো স্কেম হ'ল, সেই স্কেমটো কেনেকুৱাকৈ হ'ল মই আপোনালোকক কৈছোঁ শুনক। মানে কি, যোৱাকালি মই শিলচৰ টু গুৱাহাটী যিটো ট্ৰেভেল কৰিছিলোঁ, সেইটো মই আৰু মোৰ মা আৰু মোৰ ভণ্টি, আমি তিনিটাই ট্ৰেভেল কৰিছিলোঁ শিলচৰ টু গুৱাহাটীলৈ। আৰু মই 3টা টিকেট কাটোতে মোৰ নাম, মাৰ নাম ঠিকে আছিলে, কিন্তু ভণ্টিৰ নামটো কি হ'ল, মই ঘৰত মাতা নামটো দি দিলোঁ। মানে যেতিয়া টিকেটটো কাটিছিলোঁ, মানে মই যিহেতু নিজে কাটিছিলোঁ, তো নামটো ঘৰত মাতা নামটোকে দি দিলোঁ। সেইবাবে কি হ'ল, তাত যেতিয়া আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ, মানে গৈছিলোঁ, গেটত CISF যেতিয়া চেক কৰিলে, তেওঁলোকে কৈছে যে আপোনাৰ নামটো মেটচ হোৱা নাই, মানে ভণ্টিৰ নামটো ডকুমেণ্টৰ আৰু তাৰ নামটো মেটচ হোৱা নাই। তেওঁলোকে ক'লে যে আপোনালোকে এইটো কাৰেকশ্যন কৰি লওক, এইটো আপডেট কৰি লওক, তাৰ পাছতে আপোনালোকে যাব পাৰিব। আৰু সময় খুব কম আছিলে আমাৰ হাতত, যিহেতু ফ্লাইট আছিলে 3:30 বজাত, আমি 2:30 বজাত পাইছিলোঁ। যিহেতু তাতে অলপ প্ৰচেছ থাকে ন, বৰ্ডিং আমি ল'ব লাগিব, তাৰ বেগ চেকিং, মানুহ চেকিং কৰিব, বস্তু চেক কৰিব, সেইকাৰণে আমি অকণ আগতীয়াকৈ, মানে 1 ঘণ্টা আগত পাইছিলোঁ দৌৰাদৌৰিকৈ। তো তাৰ পাছতে তেওঁলোকে, যেতিয়া মই গ'লোঁ, তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকৰ এই আইডিটো মেটচ নহয়। তাৰপিছত ক'লোঁ ঠিক আছে, আপোনালোকে বস্তুটো চাই দিয়ক, আপডেট কৰি দিয়ক। তাৰপিছত তেওঁলোকে ক'লে যে আমি আপডেটটো এনেকৈ কৰিব নোৱাৰোঁ। মই বোলো আপডেটটো এনেকৈ কৰিব নোৱাৰিলে কেনেকৈ কৰিব লাগিব, কিবা এটাতো উপায় দিয়ক, কাৰণ এইটো জেনুইন হয়। আৰু মোৰ চিষ্টাৰ যিটো মাদাৰ ফাদাৰ নেম হ'ব, মোৰ মাদাৰ ফাদাৰ নেম চবটো ছেমেই হয়, আমি সকলো ছেইম হয়। আৰু বাকী এড্ৰেছবোৰ চাওক, বাকী সকলোবোৰ ডিটেইলছ চাওক, গোটেইখিনি বস্তু চাওক, কিন্তু তেওঁলোকে মানা নাছিলে। বহুত ৰিকুৱেষ্ট কৰিলেও মানা নাই। তাৰপিছত তেওঁলোকৰ ষ্টাফ আহিলে, ষ্টাফ আহি ক'লে যে আপুনি এটা কাম কৰক, আমাৰ যিটো অফিচৰ কল চেণ্টাৰ আছে, কল চেণ্টাৰত আপুনি যোগাযোগ কৰক। মই বোলো ঠিক আছে, নাম্বাৰটো আপোনালোকে দিয়ক, মই কল চেণ্টাৰত যোগাযোগ কৰোঁ। কল চেণ্টাৰ নাম্বাৰটো দিলে, কল চেণ্টাৰ নাম্বাৰটোত মানে ইমান কমপ্লিকেটেড, মানে তেওঁলোকৰ লগত কথা পাতিব। মই প্ৰায় 10-15 মিনিট চেষ্টা কৰিলোঁ, কিন্তু তেওঁলোকৰ কল চেণ্টাৰত ফোন লগাব নোৱাৰিলোঁ। কিবা বেলেগ বেলেগ কথা কৈ থাকে, ইটো সিটো কৈ থাকে, মানে কল লগাব নোৱাৰিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ, এনেকৈ হয়তো মই লগাব নোৱাৰিম, কাৰণ প্ৰথমবাৰ কল লগাইছোঁ, বহুত কিবা কিবি কৈ থাকে, তাৰ কাৰণে মই লগাব পৰা নাছিলোঁ। মই কি কৰিলোঁ, ইণ্ডিগ' তেওঁলোকৰ ষ্টাফৰ এজনক, মানে মেইন লিডাৰ টাইপৰ এজন ষ্টাফক মাতি দিলোঁ, যে আপুনি মোক কলটো লগাই দিয়ক, মই কথা পাতিম, যাতে বস্তুটো কাৰেকশ্যন কৰি দিয়ে। তাৰপিছত তেওঁলোকে এজন আহিলে, মানে ষ্টাফৰ এজন আহিলে, জানা এজন, আহি পেলাই তেওঁক দিলোঁ, তেওঁ লগাব নোৱাৰিলে। তেওঁ চেষ্টা কৰিলে, কৈছে লগা নাই। লাষ্ট টাইম গোটেইখিনি প্ৰচেছ হয়, তাৰপিছত চেট কৰিব দিয়ে হোৱাটছএপত, চেট কৰিলে ভালকৈ ৰিপ্লাই নাহে। তাৰপিছত সেই যিজন ইণ্ডিগ' ফ্লাইটৰ যিজনী হয়, মানে এজনী ছোৱালীজনী আছিলে, তাইও নোৱাৰিলে মানে সেইটো কাম কৰিবলৈ, মানে কাৰেকশ্যন কৰিব নোৱাৰিলে বা কমিউনিকেশ্যনে কৰিব নোৱাৰিলে তেওঁলোকৰ কল চেণ্টাৰৰ লগত। মানে যিটো সময়ত ইমাৰ্জেঞ্চিত লাগে,
ফ্লাইটৰ টাইম নিৰ্দিষ্ট টাইম থাকে যে ইমান টাইমত ফ্লাইটটো টেক অফ হ'ব মানে গুচি যাব তো সেইখিনি সময়লৈকে আমাক ইমাৰ্জেঞ্চিত আমাক নামটো কাৰেকশ্যন কৰিব লাগে কিন্তু কলটোৱে আমি লগাব পৰা নাছিলোঁ এনেকুৱা এটা কাষ্টমাৰ ছাপৰ্ট হয় তেওঁলোকৰ ইণ্ডিগ'ৰ তাৰপিছত গৈ পেলাই তেওঁলোকে ক'লে যে আমাৰ যিটো অফিচ এটা থাকে ন তেওঁলোকৰ মানে ফ্লাইটতে তাৰ সকলোৱে বেলেগ বেলেগ থাকে ন তাত এটা আছিলে ইণ্ডিগ'ৰ তো তাত কথা পতা বুলি ক'লে তাত গৈ ক'লোগৈ যে এইটো কাৰেকশ্যন নহ'ব বুলি ক'লে তেওঁলোকে কৈছে এইটো কাৰেকশ্যন নহ'ব মই বোলো কাৰেকশ্যন কিহৰ কাৰণে নহ'ব টিকেটটো কাটিছোঁ মই মোৰ তাত ফোন নম্বৰ আছে মোৰ ইমেইল আইডি আছে মই টিকেট কাটা গোটেই ডিটেইল আছে মোৰ মিষ্টেক এটা হৈ গ'লেতো আপোনালোকে কাৰেকশ্যন কৰি দিয়ক সেনেকৈ মই তেওঁলোকক ৰিকুৱেষ্ট কৰিলোঁ কিন্তু তেওঁলোকে কৈছে এইটো আমি কৰিব নোৱাৰিম মই বোলো এতিয়া ইয়াৰ উপায় কি হ'ব কৈছে উপায় এটাই হ'ব আপোনালোকে সেইটো টিকেট সেইটো বাদ দি পেলাই আপুনি নতুনকৈ এটা টিকেট কাটিব লাগিব তেওঁলোকে তেনেকৈ ক'লে যে ইমাৰ্জেঞ্চিত এটা টিকেট কাটিব লাগিব মই বোলো ঠিক আছে যদি এনেকুৱা এটা প্ৰব্লেম হৈ গ'ল আৰু ইয়াৰ যদি বেলেগ বিকল্প একো নাই তেন্তে হ'লে এটা কাম কৰক যিটো মোৰ টিকেট মানে ভুল হৈ গ'ল বুলি আপোনালোকে কৈছে বা ভুল হৈ গ'ল যিহেতু সেই টিকেটটো আপোনালোকে কেনচেল কৰি দিয়ক আৰু এটা নতুন টিকেট আপোনালোকে কাটি দিয়ক তাৰপিছত সুধিলোঁ যে নতুন টিকেটটোৰ প্ৰাইচ কিমান যিহেতু জেনেৰেলি আমি শিলচৰ টু গুৱাহাটী ট্ৰেভেল কৰোঁতে আমাৰ যিটো টিকেটৰ প্ৰাইচ আছিলে ৩,০০০ ছামথিংকৈ এটা মানে আমি 3টা টিকেট একেলগে কাটিছিলোঁ 9,০০০ কিমান টকা আছিলে কিন্তু তাৰপিছত তেওঁলোকে চেক কৰি ক'লে যে এটা টিকেটৰ প্ৰাইচ হ'বগৈ ৭,২২৭ টকা যিটো পে'মেণ্টৰ ৰিচিভ হৈছে এইটো মানে কোনো অপশ্যন নাইকিয়া হ'ল তেওঁলোকে সেইটো সময়ত মানে এনেকুৱা কৰি দিলে যে কোনো অপশ্যন নাই তেওঁলোকে কৈছে আপুনি ধুমাধুম কিবা এটা ডিচিশ্যন লওক নহ'লে ফ্লাইট গুচি যাব আপোনাৰ মিছ হৈ যাব বাকীকেইটা টিকেটটো কেঞ্চেল হৈ যাব আপুনি কিবা এটা ধুমাধুম ডিচিশ্যন লওক মানে এনেকুৱা এটা পেনিক চিটুৱেশ্যনত তেওঁলোকে মোক পেলাই দিলে উপায় নাই কোনো অপশ্যন নাইকিয়া এতিয়া তাত আমি ৰখি দিলেহে হ'ব বা থাকিলেহে হ'ব এনেকুৱা এটা কৰিব লাগিব উপায় নোহোৱাত আমি টিকেট কাটিবলগীয়া হ'ল আৰু সেই টিকেটটো হৈছে ৭,২২৭ টকা দি তেওঁলোকৰ ফালৰ পৰা পুনৰ এটা টিকেট মই কাটিবলগীয়া হ'ল আৰু যিটো আগৰ টিকেট আছিলে সেইটো কেঞ্চেল নকৰিলে মানে এতিয়া চাওক যিটো চিটুৱেশ্যনত তেওঁলোকে আপডেটটো মানে ধুমাধুম তেওঁলোকৰ ফালৰ পৰা এইটো আপডেট কৰিব লাগিছিলে বা তেওঁলোকৰ ফালৰ পৰা এটা ছাপৰ্ট কৰিব লাগিছিলে যে ভুল হৈ গ'ল সেইটো আমি আপডেট কৰি দিওঁ বা অৰিজিনেল ডকুমেণ্ট চাই পেলাই বা যিখিনি প্ৰচেছ আছে সেইখিনি কৰি বা কিবা লিখিত দি পেলাই সেইটো চিটুৱেশ্যনত মই এইটো বিচাৰোঁ যে তেওঁলোকৰ কাষ্টমাৰ ছাপৰ্টে সোনকালে মোক মানে কৰি পেলাই ধুমাধুম আপডেট কৰি দিব লাগিছিলে যিটো তেওঁলোকে নিদিলে সেইটো মই এটা বেড এক্সপিৰিয়েঞ্চ হৈ গ'ল আৰু তেওঁলোকে এইটো কৰিলে যে পেনিক চিটুৱেশ্যনত দি দিলে যে সময় কম আছে আপোনালোকে ধুমাধুম কিবা ডিচিশ্যন লওক এনেকুৱা কৈ পেলাই মানে টিকেট কাটিবলৈ মজবুৰ কৰি দিলে তেওঁলোকে তাৰপিছত মই যিটো টিকেটৰ প্ৰাইচ আছিলে ৩,০০০ কিমান টকা এটা কথা এইটো হয় যে যেতিয়া ইমাৰ্জেঞ্চি টিকেট কাটিবলগীয়া হয় প্ৰাইচটো অলপ বাঢ়ি যায় তো সেই অনুসৰি মোৰ টিকেটটো হ'লগৈ ৭,২২৭ টকা দি এইটো টিকেট কাটিবলগীয়া হ'ল আৰু তেওঁলোকে আগৰ টিকেটটো কেঞ্চেল নকৰিলে ঠিক আছে সেনেকুৱা এটা স্কেম হৈ গ'ল তাৰ লগতে আৰু এই যিটো মোৰ বেগটো যিটো মোৰ টলি বেগটো সেই বেগটো টোটেলি তেওঁলোকে কমপ্লিট বেয়া কৰি দিলে ইয়াৰ যিডাল হেণ্ডেল এতিয়া টোটেলি কাম নকৰে যিটো মই অলৰেডি আপোনালোকক দেখাই দিলোঁ ইয়াৰ হেণ্ডেলডালে কাম নকৰে মই ভিডিঅ'টো এইকাৰণে বনালোঁ মই আপোনালোকক এইটো ৰিকমেণ্ড কৰিম যে ইণ্ডিগ' ফ্লাইট যিমান পাৰে আপোনালোকে এভইড কৰিব চেষ্টা কৰক এইটো মোৰ বাবে এটা বহুত বেয়া এটা এক্সপিৰিয়েঞ্চ হ'ল ইণ্ডিগ' ফ্লাইটত আৰু মই নেক্সট টাইম কেতিয়াও ইণ্ডিগ' ফ্লাইটত মই টিকেট আৰু নেকাটো কেতিয়াও যদি ইন ফিউচাৰ মই ক'ৰবালৈ ট্ৰেভেল কৰিবলগীয়া হয় আৰু ভিডিঅ'টো বনাই এইকাৰণে ক'লোঁ তোমালোকেও এটা বস্তু সাৱধান থাকিবা যে টিকেট কাটোতে নিজৰ নামবোৰ অলপ চাই চিতি কৰিবা যাতে পাছত এনেকুৱা এটা প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া নহয় আৰু বেগবোৰ দিওঁতেও তোমালোকে এতিয়া কি কৰিম মই এই বেগটোতো এইটো প্ৰব্লেম হৈ গ'ল ৱাৰেণ্টি আছে যদি মই তেওঁলোককে ক্লেইম কৰিব লাগিব যে আপোনালোকৰ বেগটো এনেকুৱা হৈ গ'ল কেনেকৈ হৈ গ'ল ইমানকৈ এনেকুৱা তেওঁলোকে ক্লেইম কৰিব লাগিব উপায় নাই কাৰণ ইণ্ডিগ' ফ্লাইটৰ তাত কৈও লাভ নাই তাত কোনেও দায়িত্ব নলয় তেওঁলোকে ক'ব আগৰ পৰাই বেয়া এতিয়া মই কাক ক'ম তেওঁলোকৰ CCTV ফুটেজ চালে নিশ্চয় গম পাব কিন্তু সেইবিলাক কোনে ইমান টাইম ৰখি থাকে কাৰণ আহি পেলাই আমি পাইছিলোঁ 5টা বজাত তাৰপিছত ঘৰলৈ আহিব লাগে তাৰপিছত আকৌ নাইট চুপাৰত আহিব লাগে ভালেমানখিনি সময় লাগে তো তেওঁলোকৰ লগত ইমান তৰ্ক কৰি থকা সময় নাই তাৰ বাবে ধুমাধুম গুচি আহিবলগীয়া হ'ল ভিডিঅ'টো বনাই আপোনালোক সকলোকে ক'লোঁ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ হাতত পৰে মইতো টেগ কৰিমেই পাৰিলে আপোনালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব